Hello everyone. বহুত দিনৰ মূৰত এটা সৰু মিনি ব্লগ লৈ আহিছোঁ। এয়া হৈছে মোৰ ঘৰৰ পিছফালে লাগি থকা কপৌফুল কেপাহ। 4পাহ লাগিছিল, দুপাহ বিৰাটে ধুনীয়া দীঘল হ'ল আৰু ইডাল গছত লাগিছিল দুপাহ, যিডাল সৰু সৰু ছুটি হ'ল মানে লেৰেলি গ'ল। আৰু মই আহিছিলোঁ ছিঙিবলৈ, দীঘল কেইডাল ছিঙিবলৈ বেয়া লাগিলে, চ' মই সৰু সৰু ছুটি কেইডালে ছিঙিলোঁ, কাৰণ সেইদিনা আছিল আমাৰ গাঁৱত বিহু ফাংচন। আৰু ইয়া মই ফটাফট ৰেডি হৈ ল'লোঁ, কাৰণ দেৰিয়ে হৈছিলে। আৰু এইবাৰ আমাৰ ফাংচন 10 নম্বৰ 12 ফাংচন হয়। সৰুৰে পৰা আমি এখন ফাংচনতে নাচিয়ে ডাঙৰ হোৱা, চ' ভাবিলোঁ এইবাৰো ডান্স কৰোঁ। এণ্ড মই নাচিছোঁ ইয়াতে, মোৰ বা আৰু মোৰ কাজিনছ কেইজনী আৰু ঘৰৰ ওচৰৰ মোৰ ফ্ৰেণ্ডছ কেইজনী, আমি চবেই মিলি ডান্স কৰিছোঁ। এয়া ৰেডি হৈ থাকোঁতে মোৰ বাৰ ছোৱালীজনীয়ে প'জ মাৰি আছে। এয়া হৈছে মোৰ বা, তাইও ৰেডি হৈ আছে, নিজে নিজে ৰেডি হৈছোঁ আৰু মানে ইমান টাইম নাই ইজনী সিজনীক হেল্প কৰিবলৈ, চ' ফটাফট ৰেডি হৈছোঁ। এণ্ড প্লিজ ডু ইগন'ৰ মাই বেকগ্ৰাউণ্ড, বিকজ মোৰ ৰুমটো বিৰাটেই খেচি থৈছিলোঁ মই সেইদিনা। এণ্ড কাপোৰযোৰ পিন্ধাৰ পিছত অকণমান মিনিমেল মেকআপ এটা কৰি ল'লোঁ। মোৰ কাজিনজনীও আহিছিল, তাইকো মেকআপ কৰি দিব লাগে, খোপা বান্ধি দিব লাগে, চ' মই তাই ফটাফট খোপা বান্ধি পঠাই দিলোঁ, কাৰণ তাইৰ লগত তাইক ওলাই থাকিলে আকৌ মোৰ ওলোৱা দেৰি হৈ যাব। এণ্ড ফাইনেলি মই এয়া ৰেডি হৈ গ'লোঁ। ৰেডি হোৱাৰ পাছত বা আৰু মই দুখনমান ফটোছো ক্লিক কৰি ল'লোঁ। তাৰপিছত ঘৰত লগ মাৰিছে হাজবেণ্ডে। বতৰটো দেখোন বেয়া কৰিছে, বৰষুণে দিব আৰু হৈছে আন্ধাৰ। এয়া মোৰ ঘৰৰ পৰা অকণমান 5 মিনিটছো নালাগে, আহি পালোঁ বিহু ফাংচনৰ ফিল্ড। এণ্ড ইয়াৰ পাছতে আমাৰ পাৰফৰ্মেঞ্চ আছে। ৰেডি ৰেডি চব। আমাৰ জেং বিহুৰ পাৰফৰ্মেঞ্চৰ ভিডিঅ'টো মই এক্সট্ৰাকৈ আপলোড কৰিম। এতিয়া ফাংচনৰ পৰা উভতি আমি ঘৰলৈ আহি আছোঁ। আমি নাচিলোঁ, ৰীল বনালোঁ, এতিয়া আমি ভাত পানী খাই আকৌ যাম ফাংচন চাবলৈ। ফাংচন চাবলৈ ড্ৰেছখিনি চেঞ্জ কৰি লওঁ, তাৰপিছত ওলাই আছোঁ আকৌ। আমি ড্ৰেছ চেঞ্জ কৰিলোঁ, তাৰপিছত আমি ডিনাৰ কৰি আকৌ ৰিটাৰ্ণ আহিলোঁ ফাংচন চাবলৈ। অলপ টাইম ফাংচন চোৱাৰ পিছত আমি গ'লোঁ আৰু এটা বেলেগ জেগাত যাওঁ দীক্ষুক চাবলৈ, যিহেতু সেইদিনা দীক্ষু আহিছিল তেজপুৰৰ পৰ্বতীয়াত। চ' বা ভিনদেউ, মোৰ হাজবেণ্ড, আমি চব গৈ আছোঁ দীক্ষুক চাবলৈ। এণ্ড ফাইনেলি আমি আহি পালোঁ দীক্ষুৰ ফাংচনত। এণ্ড ক্ৰাউড ইমানেই বেছি, গাড়ী পাৰ্ক কৰিব মানে জেগা নাছিলে। Enjoyed a lot আৰু আমি ঘৰ ৰিটাৰ্ণ আহিলোঁ ইন দ্য মৰ্ণিং 3:30 AM। এণ্ড যিসকলে মোৰ ভিডিঅ'টো শেষৰলৈকে চাইছে, বহুত 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 ধন্যবাদ।